নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা মাছৰ ৰেচিপি লৈ আনিছোঁ। আলু বিলাহীৰে বনোৱা ইলিচ মাছৰ তৰকাৰী। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আহক। ইয়াতে মই ইলিচ মাছ লৈ লৈছোঁ। 3জন মানুহ যিহেতু 3টা ইলিচ মাছ লৈছোঁ। আপোনালোকে যিকোনো মাছেৰে বনাব পাৰিব। তাৰ পাছত ললোঁ ইয়াতে বিলাহী 2টা মিডিয়াম সাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এটা ডাঙৰ আলু দীঘলে দীঘলে কাটি লৈছোঁ। মটৰ কেইটামান চিলাই লৈছোঁ আৰু আদা নহৰুখিনি মই থেতেলি ল'ম। মাছখিনি অলপমান ফ্ৰাই কৰি ল'ম। তাতে মই মিঠাতেল দিছোঁ। মিঠাতেল গৰম হোৱাৰ পাছত মাছখিনি দি দিছোঁ আৰু মাছখিনি মই অলপমান ফ্ৰাই কৰি ল'ম। বেছি কাঢ়াকৈ ফ্ৰাই কৰি নলওঁ। ইলিচ মাছটো নভজাকৈ দিও খায়, কিন্তু মই অলপমান ভাজি ল'লে ভাল লাগে খাই, সেইকাৰণে ভাজি ল'লোঁ আৰু এইখিনি উলিয়াই লৈছোঁ। এতিয়া ঠিক একেটা তেলতে মই ইয়াতে শুকান জলকীয়া এটা দিছোঁ, লগতে কেইটামান বেহাৰ দি দিছোঁ আৰু ঢাকনি মাৰি দিছোঁ। বেহাৰখিনি যিহেতু ফুটি উঠে সেইকাৰণে। তাৰ পাছত দিছোঁ মই ইয়াতে কাটি থৈ দিয়া পিঁয়াজখিনিৰ পৰা কেঁচা ভাৱখিনি যোৱালৈকে মই অলপমান সময় ভাজি থাকিম। মোৰ চেনেলত যদি আপুনি নতুন হয় আৰু প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটো দবাই দিব। জুইৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ আৰু এইখিনি মই ফ্ৰাই কৰি ল'লোঁ পিঁয়াজখিনি। এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি দিম। আদা নহৰু কেঁচা ভাৱটো যোৱালৈকে অলপমান ফ্ৰাই কৰি ল'ম। তাৰ পাছত লগতে মই ইয়াতে পিঁয়াজখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। পিঁয়াজখিনি এতিয়া ফ্ৰাই কৰা হৈ গৈছে। তাৰ পাছত মই ইয়াতে বিলাহী দি দিছোঁ। বিলাহীখিনি দিয়াৰ পাছত মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। তাৰ পাছত এইখিনি মই ভালদৰে লৰাই লৈছোঁ আৰু এইখিনি বিলাহী মই গলিবলৈ দিম। এতিয়া বিলাহীখিনি ধুনীয়াকৈ গলি উঠিছে। তাৰ পাছত মই ইয়াতে মটৰখিনি দি দিছোঁ। মটৰ দিয়াৰ পাছত মই আলু লগতে দি দিছোঁ। আলুখিনি দিয়াৰ পাছত মই এইখিনি লৰাই লৈছোঁ। তাৰ পাছত মই ইয়াতে হালধি গুড়া দিম। হালধি গুড়া মই ইয়াতে 1 চামুচ দিছোঁ। লগতে শুকান জলকীয়াৰ গুড়া মই আধা চামুচ দিছোঁ, কালাৰৰ কাৰণে দিছোঁ। এইখিনি লৰাই লৈ মই ঢাকনি মাৰি দিছোঁ। 3-4 মিনিটমান ঢাকনি মাৰি থৈ দিয়াৰ পাছত এইখিনি মই ঢাকনিখন গুচাই লৰাই লৈছোঁ আৰু আলুখিনি অলপমান সিজিছেনে মই তাকে ভাঙি চালোঁ। সিজি আহিছে লাহে লাহে। এতিয়া মই ইয়াতে জিৰাৰ গুড়া আৰু ধনিয়াৰ গুড়া আধা চামুচকৈ দিছোঁ আৰু এইখিনি লৰাই লৈছোঁ। মই ইয়াতে বহুত কম মছলা ব্যৱহাৰ কৰিছোঁ আৰু জলকীয়াৰ সোৱাদটো আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি ৰাখিব। মই জলকীয়া গোটাই 4টা দিছোঁ ইয়াতে। আলুখিনি সিজালৈকে মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ভাজি হৈ গৈছে এইখিনি। আলুখিনিও ধুনীয়াকৈ সিজি উঠিছে। যিহেতু তৰকাৰী বনাই আছোঁ, এতিয়া মই এইখিনি হৈ যোৱাৰ পাছত ইয়াতে মই পানী দিম। কুহুমীয়া গৰম পানী মই ইয়াতে দিছোঁ। পানী মই 1.5 গিলাচ পৰিমাণৰ দিম। আপোনালোকে কিমান জোল খায় সেইটোৰ পৰিমাণ অনুসৰি দি ল'ব। তাৰ পাছত ইয়াতে মই মাছ দিম। এতিয়া মাছখিনি দি ঢাকনি মাৰি অলপমান সময় উতলিবলৈ দিম। ল' টু মিডিয়াম ফ্লেমত মই 10 মিনিটৰ কাৰণে এইখিনি উতলিবলৈ দিম। মাছৰ ঝোলখিনি এতিয়া খুব ধুনীয়াকৈ উতলি আছে। এই ঝোলখিনি যিমান বেছি উতলিব সিমান বেছি সোৱাদ হ'ব। মাছৰ ঝোলখিনি এতিয়া ৰেডি হৈ গৈছে, নমাব পৰা হৈ গৈছে। মই নমাই ল'ম। নমোৱাৰ আগতে ইয়াতে ধনিয়া পাত কাটি দিব পাৰে আপোনালোকৰ ওচৰত যদি আছে। মোৰ ওচৰত নাই কাৰণে মই দিয়া নাই। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।